নমস্কাৰ বন্ধুসকল, আপোনালোক মোৰ ইউটিউব চেনেল লেট মি লাৰ্ণ মোলৈ স্বাগতম জনাইছোঁ। আচলতে এই লকডাউন যে চলিছে, লকডাউনৰ মাজতো আজিৰ দিনটো মোৰ কাৰণে অলপ স্পেচিয়েল হ'ব যেন পাইছোঁ। কাৰণ স্পেচিয়েল কিয় কৈছোঁ, মই ইয়াৰ আগতে মোৰ ইউটিউব চেনেলত ভ্লগ আপলোড দিব নাছিলোঁ। মানে এইটোৱে চাগে মোৰ প্ৰথম ভ্লগ হ'ব, চাগে কৈছোঁ দেই, কাৰণ এতিয়ালৈ হোৱা নাই, সেইকাৰণে ভাবিছোঁ ট্ৰাই কৰিছোঁ অলপ। গতিকে আপোনালোক অলপ ছাপোৰ্ট কৰিব। ইয়াৰ আগতে মই এটা কথা কওঁ, মোৰ চেনেলটোৰ নাম লেট মি লাৰ্ণ মই কিয় ৰাখিছোঁ, মানে মোৰ চেনেলটো অকল এটা কেটেগৰীৰ ওপৰত আবদ্ধ কৰি ৰখা নাই। যেনে আপোনালোকৰ অকল মিউজিক হওক বা অকল ভিডিঅ' হওক, অকল জব হওক, ইয়াৰ ওপৰত মই আবদ্ধ কৰি ৰখা নাই। মানে মানুহৰ জীৱন ধৰণৰ প্ৰয়োজনীয় ইম্পৰ্টেণ্ট যিবিলাক বস্তু, ধৰক আপোনাৰ কিছুমান গভমেণ্ট জব আহিল, সেইবিলাকো আপোনাৰ তাত দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। ধৰক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন হওক বা কিছুমান আপোনাৰ ড্ৰয়িং হওক বা কিছুমান ভক্তিমূলক গান মই নাগাৰ নামো আপলোড দিছোঁ, আপোনালোকে চাব। গতিকে আপোনালোকে নাভাবিব যে জাবৰ জোঁথৰবিলাক দি থৈ দিছে। গতিকে যিবিলাক ইম্পৰ্টেণ্ট সেইবিলাক মই দিবলৈ ট্ৰাই কৰিম, আগলৈ ট্ৰাই কৰিম। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। তাৰ মাজতে কিছুমান মোৰ চাবচোন ধুনীয়া ড্ৰয়িং আপলোড দি আছোঁ আৰু দিমো। সেই ড্ৰয়িংবিলাক আচলতে মই নকৰোঁ, মোৰ মাহীৰ ল'ৰা এজনে কৰে। তাক দেখাইছোঁ। সৰু নামটো কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন বৰ্মন। আচলতে যিবিলাক ড্ৰয়িং আছে, ড্ৰয়িংবিলাক ইয়ে কৰে, খুব ভাল ড্ৰয়িং কৰে। আপোনালোকে চাব, চাই কিনে জনাবচোন কেনেকুৱা হয়। আহক আগবাঢ়িছোঁ। বন্ধুসকল, এই লকডাউন যে চলিছে, লকডাউনত আপোনালোকে ঘৰত কোনে কি কৰি আছে অলপ জনাবচোন। বা ক'ত ঘৰত আছে নে বা ক'ত আছে। মই কিন্তু ঘৰত যাব পৰা নাই, মই ভাড়া ৰুমতে আছোঁ। আচলতে যোৱাকালি গাড়ীৰ পাছ এখন ওলাইছিলোঁ, কিন্তু পাছ ওলালে কি হ'ব, গাড়ীত দুটাহে যাব পাৰে, আগত এজন পিছত এজন। গতিকে ইয়াত আছে বৰ্তমান 3জন, আইতাও আহি আছে, মাও আছে। সেইকাৰণে 3টা যাব নোৱাৰিলোঁ কাৰণে কেঞ্চেলো কৰি পেলালোঁ। কিন্তু এই লকডাউন খতম হ'লে ফাৰ্ষ্ট ঘৰত যাম, তাৰপিছতহে বাকী। গতিকে আপোনালোকক কি কৰিব লকডাউন খুলিলে অলপ জনাবচোন। এতিয়া আপোনাৰ এই এই কৰোণা যিটো সেইটো প্ৰতিৰোধ কৰাৰ কাৰণে অলপ বস্তু বনাই আছে। তাৰমানে গম পাইছে, মুখ খাৰা বুলি কয় যিহেতু, এনাই কৈছোঁ দিয়কচোন, এইটো গৰুকে পিন্ধে মুখ খাৰা। মাস্ক বনাই আছে। আহকচোন, এই মায়ে মাস্ক কেনেকে বনাই অলপ দেখাই দিব আপোনালোককো, বলক চাওক। আহক, এই আহিছে মোৰ মা। নমস্কাৰ। আৰু এই আহিছে মোৰ মাহী। এতিয়া মায়ে দেখাব আপোনালোকক কেনেকে মাস্কখন বনায়। আপোনালোকে চাই লওক, ঘৰত বহি বনাব পাৰিব নিজে। মায়ে অলপ কৈ দিব, চাই লওক আপোনালোকে। আহক, মাস্ক কেনেকে বনাই আমি অলপমান চাওঁ। এনেকে 10 চেণ্টিমিটাৰ দীঘল আৰু পঠালিটো 3 চেণ্টিমিটাৰ কৰি কাটি ল'ব। লৈ মানে আপোনালোকে কাগজ থাকে, প্লাষ্টিক থাকে, যি থাকে আপোনাৰ দীঘল 10 চেণ্টিমিটাৰ আৰু যিটো পঠালি কৰি পাতলাকে আপোনাৰ 3 চেণ্টিমিটাৰকৈ কাটি ল'ব। কাপোৰখনত কেঁচিৰে কাটি ল'ব, কেঁচিৰে কাটি ল'ব। মেচিনটো নহ'ব চিলাব পাৰি। মেচিন নহওঁতো আপোনালোকৰ যদি মেচিন নাই, হাতেৰেও চিলাব পাৰিব। এইটো মেচিনত যে লাগিব সেইটো কথা নাই। যিহেতু লকডাউন চলি আছে, ঘৰত সকলোৱে এনে বহি আছে আৰু কম বেছি পৰিমাণে চিলাই কাম সকলোৱে জানে, প্ৰত্যেক মহিলাই জানে। গতিকে এনেকৈ কাটি লৈ অন্ততঃ নিজৰ ব্যৱহাৰৰ মাস্কখিনি আপোনালোকে নিজে বনাই ল'ব পাৰিব। চাওক, মাস্কটো এইটো আকৃতিটো হৈ গৈছে এইটো। আৰু যদি কাপোৰখন বেছি পাতল হয়, মোৰ কাপোৰখন পাতল সেইকাৰণে 2 তৰপ কৰি দিছোঁ, আৰু যদি কাপোৰখন মোটা হয় তেতিয়াহ'লে 1 তৰপতে হৈ যায়। এনেকৈ কাটি ল'লে এতিয়া মই চিলাই কৰিম। এয়া চাওক, মায়ে মেচিনত দিছে। আপোনালোকে মেচিন নহ'লে হাতেদিও চিলাই কৰিব পাৰিব, মেচিন আছে। গতিকে মেচিনত দেখাই দিছে আপোনালোকক।
চাওক মাস্কখন এতিয়া বনোৱা হ'ল এতিয়া আপোনাৰ ৰছীটো এইটো ফিটাডাল বনাব ফিটাডাল মানে কি হ'ল ফিটাডাল আপুনি যিকোনো কাপোৰৰে ল'ব পাৰে মানে আপোনাৰ সম্পূৰ্ণ ফ্ৰীত মাস্ক এই চাওক এইখন বনাই থৈ দিছে এইখন কাপোৰৰ খালি সূতাখিনিৰ পইচাখিনি গৈছে কাৰণ দোকান পঢ়াৰ একো খোলা নাই মাস্ক বনাবলৈ যিখিনি প্ৰয়োজন সেইখিনি ঘৰত আমাৰ সাধাৰণতে নাথাকে কিন্তু এতিয়া যি আছে সেয়াৰে বনাইছো মানে যি 30 টকা 40 টকা খৰচখিনি বাচি যাব চাই লওক ভালকে বনাব পাৰিব আৰু আপোনাৰ যে আপোনাক কিনা দোকানৰ পৰা অনাহে লাগিব সেইটো কথা নাই আপোনাৰ ঘৰত ধৰক গামোচা আছে গামোচাৰো বনাব পাৰে নহয় আৰু কিবা বেলেগ টুকুৰা কাপোৰ আছে কাৰণ থাকেই আমাৰ মহিলাবিলাকৰ সাধাৰণতে টুকুৰা কাপোৰ সেইবিলাক আপুনি কাটি লৈ বনালে হ'ল আৰু এইডালৰ এনেকৈও ৰছীডালৰ কথা নাই এনেকৈও দিব পাৰে আৰু নহয় বোলে মই গাঁঠি মাৰা কৰি ল'ম তেনেকৈও বনাব পাৰে এনেকৈ লৈ ল'ব এইখন হৈ গ'ল মাস্ক এয়া হৈ গ'ল মাস্ক এতিয়া আপুনি য'তে ইচ্ছাতে যাব পাৰে কাৰোবাক যদি লাগে মেছেজ দিব হোম ডেলিভাৰী দি দিম ফ্ৰী হোম ডেলিভাৰী দি দিম বনোৱাৰ দৰকাৰ নাই আৰু তো এইখন হৈ গ'ল মাস্ক আপোনালোকৰ হৈ গ'ল মাস্ক এইখন মাস্ক এতিয়া আৰু মাস্ক মাৰি কিনে য'তে ইচ্ছাতে যাব পাৰে আৰু নো টেনশ্যন খালি এটা কথা মনত ৰাখিব বিনা কাৰণত নাযাব নহ'লে পুলিচে ভেকলি জাপ দিব এইখন এতিয়া বজাৰত যাব লাগিব এইখন মাৰি যাব লাগিব গতিকে এই গাড়ীখন চাওক কিমান দিন হ'ল গাড়ী চলাবই পৰা নাই বেচেৰা দুখেই লাগে বহুত দিন হ'ল এই কুলা দিলে ডাব চলাব লাগিব গতিকে মাস্ক হৈ গ'ল এতিয়া বাহিৰত যাব টেনশ্যন নাই আৰু বজাৰ কৰিব আপোনালোকে মোৰ ভিডিঅ'টো এইটো প্ৰথম ভিডিঅ' ভ্লগ কেনেকুৱা হৈছে চাবচোন চাই কিনে মোক জনাব কিবা যদি আৰু ভুল হৈছে বা কিবা হৈছে কমেণ্ট কৰি জনাব মই বাকীখিনি কৰিব ট্ৰাই কৰিম আপোনালোকৰ তো ভিডিঅ'টো যদি ভাল লাগে একবাৰ লাইক কৰিব আৰু বেলেগৰ নিচিনা ময়ো কৈছোঁ ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব তো আজিলৈ হ'ব ইমানে বাই বাই